Hello friends, welcome back to our channel Learners Hub. আজি আমি হাতত তুলি লৈছো APSc প্ৰিলিমছৰ 1999 চনৰ মেথমেটিক্স আৰু লজিকৰ পৰা অহা কুৱেশ্যনবোৰ। এই টপিকৰ ওপৰত মই এখন ই-বুকো পাব্লিছ কৰিছো আৰু এই ই-বুকখন আপোনালোকে পঢ়িব পাৰিব Amazonৰ Kindle এপত। যদি আপোনালোকে এই বুকখন কিনিব বা পঢ়িব বিচাৰে তেন্তে তলত দিয়া ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি এই কিতাপখন কিনিব বা পঢ়িব পাৰিব। তেতিয়া হলে আহক আমি আমাৰ লেসনটো স্টার্ট কৰো। APSc 99 চনৰ প্ৰথম কুৱেশ্যনটো হ'ল find out the odd one. Our options are WSOK, YUM, OKGC or JGDA. এই কুৱেশ্যনটোত আমাক সুধিছে অমিল অপশনটো কোনটো। আমি অমিল অপশনটো উলিয়াই লব লাগে আৰু হেতু কাৰণে আমি এই ইংলিশ এলফাবেটৰ এগেইনষ্টত এসাইন হৈ থকা নিউমেৰিক নাম্বাৰবোৰ লিখি লওঁ। যেনে WSOK হলে 23 16 15 11 YUM or karone 25 22 17 13 OKGC karone 15 11 7 3 JGDA karone 5 7 4 1। এতিয়া আমি যদি লক্ষ্য কৰো এই নাম্বাৰবোৰক তেতিয়া হলে আমি দেখিম যে WSOK এর কারণে হৈ গল 23 16 15 11 মানে গুটেবোৰ ডিসেন্ডিং অৰ্ডাৰত আছে, মানে ডাঙৰৰ পৰা সৰুলে 23 ডাঙৰ 16তকে, আকৌ 16 ডাঙৰ 15তকে, 15তকে ডাঙৰ 15 ডাঙৰ 11তকে। সো এটা ডিক্ৰিজিং অৰ্ডাৰত আছে, মানে ডাঙৰৰ পৰা সৰুলে আছে। ঠিক তেনে ধৰণে YUM ৰ কাৰণেও এটো ডিক্ৰিজিং অৰ্ডাৰত আছে 25 22 17 13। OKGC ৰ কাৰণেও ই ডিক্ৰিজিং অৰ্ডাৰ আছে 15 11 7 3। যদি আমি লাষ্টৰ অপশনটো JGDA টো চাও, ইয়াত JGDA = 5741 মানে 5ৰ পিছত 7 আহিছে। এইটো ডিক্ৰিজিং অৰ্ডাৰত বা ডিসেন্ডিং অৰ্ডাৰত নাই। যদি হলহেতেন 7 5 4 1 তেতিয়া হলে এই বাকিকিটা অপশনৰ লগত মিলিলেহেতেন, কিন্তু যেহেতুকে 5 7ৰ আগত আহিছে সেই কাৰণে বাকিকিটা অপশনৰ লগত ইয়াৰ অমিল আছে। সো our অপশনটো হ'ব JGDA. Option D is the correct answer. Our next question is, in a group of children, each child gives a gift to every others. If the number of gifts is 132, find the number of children. Our options are 16 14 12 11. এটা গ্ৰুপত কিছুমান লৰা ছোৱালী আছে আৰু সেই লৰা ছোৱালীবোৰে প্ৰত্যেকক এটা এটা গিফট দিব লাগে। যদি টোটাল গিফটৰ সংখ্যা 132 হয় তেতিয়া হলে সেই গ্ৰুপটোত মুঠতে কিমানজন লৰা ছোৱালী বা চিলড্ৰেন আছে। আমাৰ অপশনবোৰ দিয়া আছে 16 14 12 আৰু 11। ইয়াত কি কৈছে যে 132টা গিফট আছে আৰু আমাক উলিয়াবল দিছে কিমান কিজন চিলড্ৰেন সেই গ্ৰুপটোত আছে আৰু আমাক এটা কন্ডিশন দি দিছে যে প্ৰত্যেকক এটা এটা গিফট দিব। মানে যদি এই গ্ৰুপত দুটা চিলড্ৰেন থাকে তেতিয়া হলে দুটা গিফট ইউজ হ'ব। যদি তিনটা থাকে এই ডায়াগ্ৰাম মতে চাই লোৱা যে যদি তিনজন থাকে কেইটা গিফট হ'ব, দুটা দুটা দুটা। তো টোটাল কিমানটা হ'ব আমাৰ 2 + 2 + 2 6টা। মানে তিনিজন যদি চিলড্ৰেন থাকে তেতিয়া হলে আমাৰ গিফট ইউজ হ'ব 6টা, মানে 3 × 2 = 6 গিফটস। ঠিক তেনে ধৰণে চাৰিজন যদি ষ্টুডেন্ট থাকে 4 × 3 মানে 12। পাঁচজন থাকিলে 5 × 4 = 20। ঠিক তেনে ধৰণে
132 গিফটস পাবৰ কাৰণে কি কি ইনটু কৰিব লাগিব তেতিয়াহলে আমি পাম যে 12 into 11 যদি আমি ইনটু কৰো তেতিয়াহলে 132 আমি পাম তো 132 is equal to 12 into 11 মানে 12 টা স্টুডেন্ট বা চিলড্রেন তাতে আছে so our correct answer is 12 our next question is if mustard is coded as OCUVGT which one of the following will be coded for bring BRING our options are ETKPB DTKPI DTKPB or ETEPI is a master so master against the jibur number assign hoy thake ami likhi lom MASTER mane hobo 1301 S or karne 19 T karne 20 E karne 05 aru R karne 18 etu convert hoise OCUVGT le mane O mane 15 C mane 03 U mane 21 V mane 22 G mane 07 T mane 20 mane yat ki hoise 13 hoise 15 1 hoise 3 19 hoise 21 20 hoise 22 05 hoise 07 18 hoise 20 মানে প্রত্যেকৰ লগত দুই এটা যোগ কৰি দিয়া হৈছে মানে 13 plus 2 15 01 plus 2 3 19 plus 2 21 20 plus 2 22 05 plus 2 07 18 plus 2 20 ঠিক তেনেধৰণে আমাক উলিয়াবল দিছে bring BRING আমি bring or against of assign হৈ থকা নাম্বাৰবোৰ লিখি লওঁ BRING 02 18 9 14 07 মানে B is equal to 02 R is equal to 18 I is equal to 9 N is equal to 14 and G is equal to 07 plus 2 কৰি দিও যদি সবৰ লগত plus 2 4 হ'ব B ৰ কাৰণে 18 plus 2 20 9 plus 2 11 14 plus 2 16 7 plus 2 9 তো আমাৰ অপচন টো হ'ব 04 20 11 16 09 আৰু ইয়াৰ এগেইনষ্টত থকা এলফাবেট বোৰ হ'ব 04 মানে D T 20 মানে T K 11 মানে K 16 মানে P 09 মানে I DTKPI is the correct answer. Our next question is if 8 into 6 is equal to 43, 6 into 4 is equal to 32, 2 into 4 is equal to 12, then 4 into 8 is equal to what? Our options are 48, 32, 24, 16. যদি আমি 8 ক 2 ৰে ডিভাইড কৰো আৰু 6 যদি 2 ৰে ডিভাইড কৰো তেতিয়া হলে আমি কিমান পাম 8 divided by 2 is equal to 4 6 divided by 2 is equal to 3 মানে 43 আমি যদি এই সেম লজিক টু আমাৰ নেক্সট অপচনত ইউজ কৰো যদি এই ধৰণৰে ৰিজাল্ট পাওঁ তেতিয়া হলে আমি এই লজিক টু ইউজ কৰিয়ে আমাৰ এনসাৰটো উলিয়াব পাৰিম আমাৰ অপচন বি দিয়া আছে 6 into 4 is equal to 32 মানে 6 ক যদি আমি ডিভাইড কৰো 2 ৰে আৰু 4 ক যদি ডিভাইড কৰো 2 ৰে তেতিয়া হলে 6 divided by 2 is equal to 3 আৰু 4 ক ডিভাইড কৰো যদি 2 ৰে তেতিয়া হলে আমি পাম 2 মানে 32 তো আমাৰ মিলি গৈছে আমি যেটো লজিক এপ্লাই কৰিছো আমি নেক্সট গিটা অপচন নাচালো হ'ব তথাপিও চাই লওঁ 2 into 4 is equal to 12 মানে 2 divided by 2 is equal to 1 4 divided by 2 is equal to 2 মানে 12 মিলি গৈছে আমাৰ বলছে এটো হল 4 into 8 অৰ ভ্যালু তো 4 divided by 2 আৰু 8 divided by 2 কিমান হ'ব 4 divided by 2 is equal to 2 8 divided by 2 is equal to 4 মানে 24 so 24 will be our